নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ লগত মই আগতে দুটা ভিডিঅ'ত পৰিস্থিতি তন্ত্ৰৰ কিছু অংশ আলোচনা কৰিছিলোঁ। আজি বাকী থকা অংশখিনি ইয়াতে আলোচনা কৰিম। কিছুমান বেক্টেৰিয়া আৰু ভেঁকুৰে উদ্ভিদ আৰু প্ৰাণীৰ দেহৰ অংশসমূহৰ বিয়োজন ঘটায়, অৰ্থাৎ ক্ষুদ্ৰ ক্ষুদ্ৰ অংশলৈ পৰিণত কৰি গেলি পচি যোৱাত সহায় কৰে। এই গেলি পচি যোৱা অংশসমূহক কিছুমান অণুজীৱই আহাৰ হিচাপে গ্ৰহণ কৰে। বাকী থাকি যোৱা অংশ অৱশিষ্টখিনি মাটিত জৈৱিক সাৰ হিচাপে মিহলি হৈ থাকে। মাটিত মিহলি হৈ থকা জৈৱিক সাৰ শিপাই গ্ৰহণ কৰি উদ্ভিদৰ বৃদ্ধিত সহায় কৰে। জৈৱিক উপাদানৰ বিয়োজন ঘটাই বাবে বেক্টেৰিয়া আৰু ভেঁকুৰক বিয়োজক বুলি কোৱা হয়। এইদৰে এটা পৰিৱেশত জৈৱ আৰু অজৈৱ উপাদানসমূহৰ পাৰস্পৰিক নিৰ্ভৰশীলতাই পৰিস্থিতি তন্ত্ৰ গঠন কৰে। পৰিস্থিতি তন্ত্ৰ হ'ব লাগিলে আমি কি কৰিব লাগিব? জৈৱিক আৰু অজৈৱিক এটাই আনটোৰ ওপৰত নিৰ্ভৰ কৰিবই লাগিব। পৰিস্থিতি তন্ত্ৰত কি কৰে? এটাই আনটো প্ৰাণীক খাই জীয়াই থাকে। এই এটাই আনটোক খাই জীয়াই থকা প্ৰক্ৰিয়াটো হৈছে আমাৰ কি? খাদ্য শৃংখল। এতিয়া চাওক, যেনেদৰে আগত চিত্ৰ এটা দিছিলে, এইটো চাব। উদ্ভিদে ক'ৰ পৰা খাদ্য প্ৰস্তুত কৰে? সূৰ্যৰ পোহৰত পাতত থকা পত্ৰহৰিতৰ সহায়ত আমি এৰি দিয়া কাৰ্বন ডাই অক্সাইড গেছৰ সহায়ত কি কৰে? উদ্ভিদে খাদ্য প্ৰস্তুত কৰে। আৰু এই উদ্ভিদক খাই কোনে? প্ৰাথমিক উপভোক্তাই। আনহাতে প্ৰাথমিক উপভোক্তাক খায় গৌণ উপভোক্তা। আৰু গৌণ উপভোক্তা এতিয়া মৃত্যু হয়, সেইটো তাক কোনে খায়? এই মৃত্যু হোৱা এই গৌণ উপভোক্তা কিছুমান কিহে খায়? সৰু সৰু বেক্টেৰিয়া আৰু ভেঁকুৰে। এইবিলাক কি কৰে? সেইবিলাক সৰুবিলাক এইবিলাক গেলি পচি যোৱাত সহায় কৰে। আৰু সেইবিলাকে হৈছে বিয়োজক। বিয়োজকবিলাকৰ মূল কাম হ'ল কি? মৰা জীৱ জন্তু উদ্ভিদ আৰু প্ৰাণীৰ দেহৰ অংশসমূহৰ কি কৰা? গেলি পচি যোৱাত সহায় কৰা। ঠিক আছে, চাবা। পুখুৰীৰ বাবে ঘাঁহনিতো জৈৱিক আৰু অজৈৱিক উপাদানবোৰ পাৰস্পৰিক নিৰ্ভৰশীলতা বজাই ৰাখে আৰু খাদ্য শৃংখল সৃষ্টি কৰে। সেইবাবে ঘাঁহনি হ'ল আন এক ধৰণৰ ঠিক আছে, পুখুৰীৰ দৰে কি? ঘাঁহনিও এটা আমাৰ কি? পৰিস্থিতি তন্ত্ৰৰ এটা উপাদান। পুখুৰীৰ দৰে ঘাঁহনিতো কি থাকে? জৈৱিক আৰু অজৈৱিক উপাদানবোৰে পৰস্পৰৰ নিৰ্ভৰশীলতা বজাই ৰাখে। ঘাঁহনি পৰিস্থিতি তন্ত্ৰত কি থাকে? ঘাঁহবিলাকে কি কৰে? সূৰ্যৰ পোহৰত পাতত থকা পত্ৰহৰিৰ সহায়ত তেওঁলোকে খাদ্য পচে। আৰু এই ঘাঁহবিলাক কোনে খায়? হৰিণে খায়। ঠিক তেনেদৰে হৰিণক আকৌ কোনে খাব? আমাৰ বাঘে খায়। গতিকে এইটো এটা আমাৰ কি চলি আছে? তাত খাদ্য শৃংখলটো চলি আছে। এতিয়া কেইটামান ইয়াতে খাদ্য শৃংখলৰ চিত্ৰ দি দিছে দেই। ওপৰৰ ছবিখন চা। ঘাঁহটো আমাৰ কোনে কোনে খাব পাৰে? ঘাঁহটোক আমাৰ শহাপহুৱে খায়, এন্দুৰে খাব, ফৰিঙে খায়, পাৰ চৰাই খায়। ঠিক তেনেদৰে শহাপহুটোক এইটো কোনে চিকাৰ কৰে? চিলনীয়ে। এন্দুৰটো কোনে চিকাৰ কৰে? চিলনীয়ে। এন্দুৰৰ আকৌ কোনে খায়? সাপে খায়। ঠিক এটা প্ৰাণী যে এটাতকৈ অধিক খাদ্য শৃংখলত ভাগ লয়, এই প্ৰক্ৰিয়াটোক কোৱা হয় আমাৰ খাদ্য জাল। তেনেকৈ এতিয়া চাবা হা, এতিয়া দিছে উদাহৰণস্বৰূপে উদ্ভিদক শহাপহু, নিগনি, ফৰিং আৰু শস্য খোৱা চৰাইয়ে খায়। ঠিক তেনেদৰে নিগনিক সাপ আৰু শেন চৰাই খায়। আকৌ শেন চৰাই শহাপহু, নিগনি, সাপ, ফৰিং আৰু শস্য খোৱা চৰাই খায়। গতিকে দেখা গ'ল যে একেটা প্ৰাণী এটাতকৈ অধিক খাদ্য শৃংখলত ভাগ লয়। এইদৰে এটা পৰিস্থিতি তন্ত্ৰত বহুকেইটা খাদ্য শৃংখল লগলাগি এখন জালিকাৰ সৃষ্টি কৰে। অৰ্থাৎ বহুকেইটা খাদ্য শৃংখলৰ সমষ্টি হৈছে খাদ্য জাল। খাদ্য জাল মানে কি? এটা প্ৰাণীয়ে যেতিয়া বহুতকেইটা খাদ্য শৃংখলত ভাগ লয় তাক কোৱা হয় খাদ্য জাল। ঠিক আছে, এই ভিডিঅ' কেইটাত তিনিটা যে বনাই লৈ তোমালোকে ভালদৰে চাবা। এইকেইটাৰ জৰিয়তে তুমি কিবা যদি বুজি নোপোৱা থাকে তোমালোকে জনাবা। এতিয়া আমি এই প্ৰশ্নকেইটা এবাৰ চাওঁ দেই। পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানবোৰ কি? জৈৱিক বুলি ক'লে কিবোৰ আছিল? যিবিলাক জীৱিত, কোনবিলাক? মানুহ, জীৱ জন্তু, চৰাই চিৰিকটি, এইবিলাক হ'ল আমাৰ কি? জৈৱিক উপাদান। আনহাতে অজৈৱিক বুলি ক'লে কোনটো বুজো? বায়ু, পানী, মাটি, সূৰ্যৰ পোহৰ, এইবোৰ আমাৰ কি? অজৈৱিক উপাদান। আনহাতে এতিয়া উদ্ভিদক উৎপাদক বুলি কিয় কোৱা হয়? উদ্ভিদক উৎপাদক বুলি কিয় কোৱা হয়? কাৰণ উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে বাবে উদ্ভিদক উৎপাদক বুলি কোৱা হয়। অৰ্থাৎ উৎপাদক কোনবিলাক আছিল? যিবোৰে নিজে নিজৰ আহাৰ প্ৰস্তুত কৰে সেইবোৰ উৎপাদক, আৰু যোনে উৎপাদকবোৰক খায় সেইবিলাক হ'ল উপভোক্তা। এতিয়া উপভোক্তা আমাৰ কেই প্ৰকাৰৰ আছিল আৰু কি কি? উপভোক্তা আছিল আমাৰ 3 প্ৰকাৰৰ। যিবিলাকে উৎপাদকক খাব সেইটো হ'ল আমাৰ প্ৰাথমিক উপভোক্তা। আনহাতে প্ৰাথমিক উপভোক্তাক খোৱাটো হ'ল আমাৰ দ্বিতীয় শ্ৰেণীৰ উপভোক্তা। আনহাতে যিবিলাকে দ্বিতীয় শ্ৰেণীৰ উপভোক্তাক খায় সেইবিলাক হ'ল তৃতীয় শ্ৰেণীৰ উপভোক্তা। উপভোক্তা আমাৰ কেই প্ৰকাৰৰ? 3 প্ৰকাৰৰ। প্ৰাথমিক উপভোক্তা, দ্বিতীয় শ্ৰেণীৰ উপভোক্তা আৰু তৃতীয় শ্ৰেণীৰ উপভোক্তা।
ঘ নম্বৰ কি দিছে, বিয়োজকে আমাক কেনেদৰে সহায় কৰে, বিয়োজকে আমাক কেনেদৰে সহায় কৰে, বিয়োজকে মৰা জীৱ জন্তুৰ অৱশিষ্ট অংশখিনি কি কৰে, গেলি পচি যোৱাত সহায় কৰে। এতিয়া আছে তিনিটা পৰিস্থিতি তন্ত্ৰৰ নাম লিখা। পৰিস্থিতি তন্ত্ৰৰ নাম আমি আগতে পাইছোঁ, পুখুৰী পৰিস্থিতি তন্ত্ৰ, ঘাঁহনিৰ পৰিস্থিতি তন্ত্ৰ, আৰু এটা কি আছে, আৰু এটা কি, শস্য পথাৰৰ পৰিস্থিতি তন্ত্ৰ। গতিকে আমি তিনিটা আমাক লিখিব দিছে যে পুখুৰী পৰিস্থিতি তন্ত্ৰ এটা হ'ব, ঘাঁহনি পৰিস্থিতি তন্ত্ৰ, আৰু এটা শস্য পথাৰৰ পৰিস্থিতি তন্ত্ৰ। ইয়াৰ উপৰি আছে কি, অৰণ্য পৰিস্থিতি তন্ত্ৰ। ঠিক আছে। শামুক হ'ল ডেছ উপভোক্তা। শামুক আমাৰ কি উপভোক্তা, শামুক আমাৰ হ'ল প্ৰাথমিক উপভোক্তা। শামুকে কি খায়, যিবিলাক প্ৰাণীত হোৱা সৰু সৰু উদ্ভিদবিলাক খায়। গতিকে শামুক হ'ল প্ৰাথমিক উপভোক্তা। এটাতকৈ অধিক ডেছ মিলি খাদ্যজালৰ সৃষ্টি হয়। খাদ্যজাল সৃষ্টি হ'ব লাগিলে আমাক কি লাগিব, এটাতকৈ অধিক খাদ্য শৃংখল লাগিব। এটাতকৈ অধিক খাদ্য শৃংখল মিলি খাদ্যজালৰ সৃষ্টি হয়। হেন হ'ল ডেছ শ্ৰেণীৰ উপভোক্তা। হেন চৰাই কি খায়, হেন চৰাই সাপ খায়। সাপে আকৌ কিয় খায়, এন্দুৰক খায়। এন্দুৰে কি খায়, ঘাঁহ খায়। এতিয়া চা, ঘাঁহটো হ'ল আমাৰ উৎপাদক, ঘাঁহক কিহে খালে, এন্দুৰে খালে। এন্দুৰটো হ'ল আমাৰ প্ৰাথমিক উপভোক্তা। এন্দুৰক খালে সাপে, সাপ হ'ল আমাৰ দ্বিতীয় শ্ৰেণীৰ উপভোক্তা। হেন চৰাই কিহক খায়, সাপক খায়। সাপ হ'ল হেন চৰাই, তেতিয়াহ'লে আমাৰ কি হ'ব, তৃতীয় শ্ৰেণীৰ উপভোক্তা। খাদ্যজালত এটাতকৈ ডেছ খাদ্য শৃংখল থাকে। খাদ্যজালত কি থাকে, আমাৰ এটাতকৈ অধিক খাদ্য শৃংখল থাকে। ঠিক আছে, তোমালোকে এই প্ৰশ্ন উত্তৰখিনি লিখিবা ধুনীয়াকৈ। ঠিক আছে, আজিলৈ ইমানে, নমস্কাৰ।